हावलिनि मैरामारायाव सोमोनांथाव जाथाय जालाङो। 4 दाननि गोरलै हिनजावसा खुदियाखौ जोनोमगिरि बिमाया बुथारनायनि अजद। हावलिनि डाक्टर शाहिदुल इस्लामनि नखराव जायो बे खास्रि-बिस्रि जाथाया। 4 दाननि गोरलै खुदियाखौ बिसिया बुथारनायनि अजद फिसाय डाक्टर शाहिदुल इस्लामनि। बे जाथायखौ लानानै हावलि ओनसोलाव सोमोनांनाय थासारि सोमजियो। उनाव जाथायथिलियाव पुलिसनि मोनसे हानजाया थांनानै थैनाय गोरलै खुदियानि बिमाखौ हमनानै थानायाव लाबोयो आरो गोख्रोङै सेबो होनना मिथिहोदों। गुबुन फारसेथिं बेनि सिगांबो हिनजावसा खुदिया जोनोम जानायाव गुबुन सासे हिनजावसा खुदियाखौ बुथारदोंमोन होनना फिसाय डाक्टर शाहिदुल इस्लामआ अजद लाबोनायजों लोगोसे बेबायदिनो फिन 4 दाननि गोरलै हिनजावसा खुदियाखौ बुथारदों होनना अजद होयो। हावलिनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। मोर नाम डॉक्टर शाहिदुल इस्लाम, मोर स्त्री नाम मर्जिना आहमेद और मोर प्राय 4 महीना लेस देन 4 मान्थर एटा कन्या सन्तानक घरत थৈ प्राय 10:30 मान बजात मैं व्यक्तिगत कामत बाहिर ओলাই जाऊँ। तारपा बपुरा रोड আমতলাত गई अकणमान टाइम हेरी करी तारपा मैं बङाईगाँवर पिने जाऊँ। राखालडुबित प्राय मैं चाह खाई थका अवस्थात प्राय 3टा मान बजात मोर परिवारर मोबाइल लै मैं फोन करूँ घৰৰ खा खबर लबले। 3 बार फोन करार पिছত ताई रिसीव करा ना। 4th टाइम मैं फोन करूँ मोर डाঙर छोৱালীजনী অন্তৰা চাকিৰা इस्लाम, ताई बयस प्राय 12 बছৰ मान হৈছে। ताई फोन जोगे মোক फोनটো रिसीव करी মোক जनाय देउता भंटीটো अज्ञात अवस्थात আছে, ताई हाथ भरी लरोৱা নাই, ताई কোনো ধৰণৰ মাতবোল নাই। গতিকে সেই কথাটো শুনি তৎক্ষণাৎ মই মৰ্মাহত হৈ পৰোঁ আৰু উক্ত ঘটনা সন্দৰ্ভত মোৰ ওচৰ চুবুৰীয়া 2জনক জনাওঁ, মোৰ আত্মীয় স্বজনক জনাওঁ যে ঘৰ তালৈ যাব লাগে, কি হৈছে কি নহৈছে, মই এটা অফিচিয়েল কামত আহিছোঁ, তোমালোকে গৈ খবৰটো লোৱা। তাৰপিছত মই প্ৰায় 6:30 মান বজাত ঘৰত আহি চাওঁ ওচৰ চুবুৰীয়া আহিছে আৰু শিশুটো ইতিমধ্যে মৃত হৈছে বুলি মই ঘোষণা কৰোঁ। আৰু এই ঘটনাটোৰ ক্ষেত্ৰত মোৰ পৰিবাৰৰ ওপৰত মোৰ 100% সন্দেহ উপজিছে আৰু সেই কাৰণে মই আজি হাউলি পুলিচ ষ্টেচনত আহি ওসি সাহেবক বিষয়টো সন্দৰ্ভত মৌখিকভাৱে অৱগত কৰোঁ। কি সন্দেহ হৈছে বিষয়টো যে পৰিকল্পিতভাৱে হয়তো মোৰ পৰিবাৰে এই কন্যা সন্তান হোৱাৰ কাৰণে এই তাইক হত্যাকাণ্ড সংঘটিত কৰিছে আৰু ইয়াৰ আগতেও প্ৰায় 2মহীয়া কন্যা সন্তান নীতি তাই মাক বাপেকৰ কাষ্টডিত থকা অৱস্থাত হত্যা কৰিছিলে। কিন্তু সেই ঘটনাটো আমি ইমান গভীৰভাৱে নলৈ সবৰে অনুৰোধ মৰ্মে আমি বস্তুটো তাতে শান্ত কৰি আমি এইটো আৰু হাইলাইট কৰা নাই। বাচ্চা কিবা বেমাৰ আছিল নেকি? নাই, এই বাচ্চাটোৰ কোনো সম্পূৰ্ণ হেল্থি বেবি আছিলে আৰু মাকৰ হেল্থ ষ্টেটাছটো ঠিকে আছিলে। ৰাতিপুৱা মোৰ লগত চাহ পানী খাইছে, তাই নিজে চব্জি বনাইছে, নিজে মোৰ লগত ভাত খাইছে, নিজে গা পাও ধুইছে, অতি সম্পূৰ্ণ সুস্থ অৱস্থাত দেখা মই দেখিছোঁ। বাচ্চাটো সম্পূৰ্ণ হেল্থি বেবি থৈ গৈছোঁ। বাচ্চাটোক লৈ আপোনাৰ ৱাইফে কিবা অশান্তিৰ সৃষ্টি কৰিছিল নেকি ঘৰত আগে পিছে? নাই তেনেকুৱা নহয়। এনে আমাৰ ফেমিলি মানে নৰ্মেলি মিলাপ্ৰীতি ভালেই, কোনো ধৰণৰ অন্তকণ্ডল নাই। মাকেও এজ ইট ইজ বাচ্চাত মৰম চেনেহ যেনেকৈ কৰিব লাগে কৰে, মোৰ দায়িত্ব মই পালন কৰোঁ। কিন্তু আগতে এনেকুৱা ধৰণৰ এটা ইনচিডেণ্ট হৈছে আৰু ছেকেণ্ড টাইম এই একে ধৰণৰ ইনচিডেণ্ট, সেইকাৰণে মাকৰ ওপৰত মোৰ সন্দেহ জন্মিছে। সেই ক্ষেত্ৰত তদন্তকাৰী বিষয়াই ভালকৈ তদন্ত কৰিলে হয়তো কন্যা সন্তান হোৱাৰ কাৰণে তেনেকুৱা সন্দেহ কৰিছোঁ। হয়তো মাকে সম্পূৰ্ণৰূপে অন্তৰৰ পৰা ভাল পোৱা নাই। মাকৰ অলপ ডিছছেটিছফেকশ্যন আছে, কিন্তু মোৰ ফালৰ পৰা একো ডিছছেটিছফেকশ্যন নাই। যদি কিবা মাকে অন্যায় কৰিছে এইটোৰ জাষ্টিছ মই পাব লাগে। মোৰ সন্তানে নিষ্পাপ সন্তানে পাব লাগে। মাকৰ ঘৰত আছিল, ডেলিভাৰীটো হস্পিটেলতে হৈছিল, মাকে আহি লৈ গৈছিল ঘৰত যাই এই ছোৱালীটো 1.5 মাহীয়া ছোৱালী, সেই আগৰটো। আর এই যে এই ঘটনাটো এইটো 4 মাহীয়া, 28 তাৰিখে 4 মাহ পুৰে হ'ব। আগতো এনেকা মাৰিছে হ্যাঁ মাৰিছে। আৰু এইটোও মাৰিছে? হ্যাঁ এইটোও মাৰিছে। মাকে মাৰিছে নেকি? মাকে মাৰিছে। মাকৰ নাম কি? মাকৰ নাম কি? মাৰ্জিনে। ছোৱালীটো মাৰি ছোৱালীৰ লগতে শুই আছে। মাৰি ডাঙৰ ছোৱালীটো এতিয়াও কথা নকয়, হৈ জিজ্ঞাসা কৰিছো কিন্তু নকয়, একো কথা নকয়। কিয় মাৰিলে?
বদমাইশ হয় এত মোৰ ভাইটি তোক মাৰিব এদিন আৰু ডাঙৰ এটা ছোৱালী আছে তেওঁক তো মাৰি এই পাগল বেজ ধৰব কেইটা বজাৰ ঘটনা এইটো এইটোতো মই সন্ধিয়াতে আহিছো কিন্তু ঘটনাটো 12টাতে হ'ব এই ঘৰৰ ছোৱালী এটা আহিছিল ডক্টৰ ছোৱালী আছিল তাৰমানে মাকে নিজে মাৰি বাচ্চাটোৰ লগত শুই আছে হা বাচ্চাটো ওচৰতে হৈ আছে মাৰাৰ পিছত ছোৱালীটো ডাঙৰ ছোৱালীটো স্কুলৰ পৰা আহিছে 3টা বজাত